Hello friends, welcome to Crazy Defense YouTube channel. অসম পুলিচৰ কনষ্টেবল আৰু উপপৰিদৰ্শকৰ পৰীক্ষাত আহিবলগীয়া 15 ইম্পৰ্টেণ্ট selected question. So বিভিন্ন কিতাপৰ পৰা এইবোৰ question মই কালেক্ট কৰি আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ. বহুত ইম্পৰ্টেণ্ট question. So ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে ফ্ৰেণ্ডসকল। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? লুইস পেষ্টিয়ৰ, আলেকজেণ্ডাৰ ফ্লেমিং, ড্ৰেচাৰ এডৱৰ্ড জেনাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 2, বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? 1 মাৰ্চ তাৰিখে, 1 এপ্ৰিল তাৰিখে, 1 ডিচেম্বৰ, 1 জুন। বিশ্ব এইডছ দিৱস পালন কৰা হয় 1 ডিচেম্বৰ তাৰিখে। অপশ্যন গ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3, চীনা পৰিব্ৰাজক হিউয়েন চাং কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল? প্ৰথম চন্দ্ৰগুপ্ত, কনিষ্ঠ অশোক, হৰ্ষবৰ্ধন। অপশ্যন খ হ'ব কাৰেক্ট এনচাৰ। চীনা পৰিব্ৰাজক হিউয়েন চাঙক হৰ্ষবৰ্ধন ৰিচিভ কৰিছিল। চ' হৰ্ষবৰ্ধন ইজ কাৰেক্ট এনচাৰ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, সংসদৰ সদস্য হোৱাৰ বাবে নিম্নতম বয়স কিমান হোৱা উচিত? 21 বছৰ, 25 বছৰ, 30 বছৰ, 35 বছৰ। সংসদৰ সদস্য হোৱাৰ বাবে নিম্নতম বয়স হ'ব লাগিব আপোনাৰ 25 বছৰ। অপশ্যন খ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5, অসম চৰকাৰে আৰম্ভ কৰা বিনামূলীয়া দৰিদ্ৰ লোকৰ স্বাস্থ্য বীমা আঁচনিখনৰ নাম কি? ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অটল অমৃত অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম স্বাস্থ্য সুৰক্ষা আঁচনি, এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অটল অমৃত অভিযান হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6, মুছলিম লীগ, এটা অলপ স্পেলিং মিষ্টেক হৈছে। মুছলিম লীগ কেতিয়া গঠন হৈছিল? 1902 চনৰ 2 ডিচেম্বৰ, 1905 চনৰ 20 ডিচেম্বৰ, 1906 চনৰ 30 ডিচেম্বৰ, 1909 চনৰ 25 ডিচেম্বৰ। মুছলিম লীগ গঠন হৈছিলে 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ বুৰঞ্জীত অন্তিমজন অৰ্থাৎ শেষৰ মোগল সম্ৰাট কোন আছিল? জাহাংগীৰ, বাবৰ, বাহাদুৰ শ্বাহ জাফৰ, শ্বাহজাহান। শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ অপশ্যন গ, বাহাদুৰ শ্বাহ জাফৰ হ'ব কাৰেক্ট এনচাৰ। এওঁ আছিল মোগল সম্ৰাট। কুৱেশ্যন নম্বৰ 8, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কুতুব মিনাৰৰ উচ্চতা কিমান? ৭৪ মিটাৰ, ৭৫ মিটাৰ, ৭১ মিটাৰ, ৭৩ মিটাৰ। অপশ্যন ঘ কাৰেক্ট এনচাৰ। 73 মিটাৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ দুগ্ধ উৎপাদনত কোনখন ৰাজ্যই প্ৰথম স্থান অধিকাৰ কৰিছে? পাঞ্জাৱ, গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ। কাৰেক্ট এনচাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন খ, গুজৰাটে প্ৰথম স্থান লাভ কৰিছে দুগ্ধ উৎপাদনত। ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, আজাদ হিন্দ ফৌজ কেতিয়া গঠন হৈছিল? 1941 চনৰ 21 অক্টোবৰ, 1943 চনৰ 21 অক্টোবৰ, 1942 চনৰ 21 জুন, 1946 চনৰ 21 জুলাই। আজাদ হিন্দ ফৌজ গঠন হৈছিলে 1943 চনৰ 21 অক্টোবৰ তাৰিখে আৰু আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিলে কেপ্টেইন চৌহান সিং। কুৱেশ্যন নম্বৰ 11 দি আছে, তেজৰ কোনটো গ্ৰুপক সাৰ্বজনীন ৰক্তদাতা বুলি কোৱা হয়? গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ এ বি, গ্ৰুপ অ। গ্ৰুপ অক সাৰ্বজনীন ৰক্তদাতা বুলি কোৱা হয়। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 12, কিমান চনত বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল? 1990 চনত, 1980 চনত, 1997 চনত, 1998 চনত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন গ, 1927 চনত বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 13, ককা দেউতাৰ হাড় গ্ৰন্থখন কোনজন সাহিত্যিকে ৰচনা কৰিছিল? ভৱেন্দ্ৰনাথ শইকীয়া, নৱকান্ত বৰুৱা, অৰুণ শৰ্মা, হীৰেণ গোহাঁই। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন খ, নৱকান্ত বৰুৱা হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14, ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। দালাই লামাই
কিমান চনত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল? 2001 চনত, 2002 চনত, 2003, 2005। 2003 চনত দালাই লামাই কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। তেওঁৰ সন্মুখত থকা পুখুৰীটোৰ নাম হৈছে কুণ্ড কুম্ভ। কুৱেশ্যন নম্বৰ 15। জয়মতী বঁটাৰে সন্মানিত সাহিত্যিকগৰাকী কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱৰা, ভৱেন্দ্ৰনাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী। ফ্ৰেণ্ডছ, এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব। একেবাৰে চিম্পল প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ভিডিঅ'টো যদি লাইক কৰা নাই প্লিজ লাইক কৰি দিয়ক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰক।